আজি মঙ্গলবাৰ আৰু আজি বাজাৰৰ অৱস্থাটো বেয়াই, খুব বেছি বেয়াই। আৰু দোকানত আছোঁ কিন্তু মানুহ এতিয়ালৈকে নাই এটাও। তো ভাবি আছিলোঁ দে মানুহ চানুহ হ'ব, অলপ খেতি বাতি কাম আছে, কাম চাম শেষ হোৱাৰ পিছত মানুহ চানুহ হ'ব। দিনক দিনে মানে কি দোকানৰ পৰিস্থিতিটো বেয়া হৈ যাই আছে। তো উপায় নাই আৰু মানে কি ক'ম আৰু বজাৰতো আজিকালি ইমানখিনি মানুহ নাথাকে। তাৰপিছত মানে কি কিবা এটা নহয় কিবা এটা যদি বেলেগ কাম নকৰে দোকানে দিয়ে বৰ্তমান চলাটো বহুত অসুবিধা হৈ গৈছে, বহুত টান বুলি ক'ব পাৰি। সেনে আৰু এতিয়া বজাৰ কিন্তু ভাবিছিলোঁ অলপমান মানুহ চানুহ হ'ব, বিক্ৰী বাৰ্তা হ'ব, বিক্ৰী বাৰ্তা হ'লে ভাল লাগে। কিন্তু হাই কৰিব নোৱাৰি মানে কি বজাৰৰ দিনো যে এনেকুৱা হ'ব বুলি ভবা নাই। আগতেতো বজাৰৰ দিন বৰ্তমান যিটো বজাৰৰ দিনত যিমান চেল হয় আগতে বিনা বজাৰে ইমানখিনি চেল হৈছিল বুলি ক'ব পাৰি। আৰু এক বছৰ আগতে মোটামুটি বিনা বজাৰে ইমানখিনি চেল হৈছিল। কিন্তু কি ক'ম আৰু সেয়ে আৰু দিনটো কেনেকৈ যায় চাই থাকক। তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চেনেলটো। তো চাই থাকিব দিনটো কি কৰোঁ কি নকৰোঁ চাই থাকিব।